কৃষ্ণ পাই গৈছেগে ঐ এফালা ৰাইজ পাবহি এতিয়া তাতে আজি নাটবুক ওলোৱাৰ কথা আৰু চাহ পানী এইটো ব্যৱস্থা কৰিব লাগিব নহয় কি পানী চাহ পানী আউটকে যা মুহি দোকানৰ পৰা কি ক'ত লাগে আনি থ এই কেটলিটো আনি থৈছ নহয় ভেকুলি হেই ভেকুলি নহয় কেটলি কেটালে আনিলতো বিশ্বাস হয় কিডাল হে কেঁচা কেৰাচিনো কিন্তু লাগিব হেই দৰকাৰ নাই কেৰাচিন উভততে কাৰোবাৰ শুকান চাই জেওৰা কেইটামান তুলি আনিবি চাইকণ তপত কিমান জুই লাগে জেওৰা ভলতে মোৰ পিঠি যদি দফলা দফল কৰে হেই ৰাইজৰ কামৰ কাৰণে বুলি কবি চেনি আনিবি 2 টকাৰ দাম বাঢ়িল নহয় হে তেতিয়াহ'লে 3 টকা আনিবি যা হেৰি চাহপাত আগৰ আনি থোৱা আছে নে কিয় কৰবাত নাই নহয় কিয় খাই নিগনিয়ে খাই বুলি আপুনি ঘৰলৈ লৈ যোৱা নাছিল পাহৰিছিলোৱে নহয় আজিকালি মাথাটো একোৱে নথকা হ'ল নহয় হেৰি কৰিবি চাহপাতৰ 3 টকা লৈ আহিবি যা ৰচোন এই 4 টকা বাচিব দিবিহি শুনচোন এই আহোঁতে মুহুৰি ঘৈণীয়েকক কৈ কেঁচা আদা কাম লৈ আহিবি থেতালি দিলে ভাল হ'ব চাহকণ যা তই আকৌ কলে যা দোকানৰ পৰা আহো ৰাইজৰ নে ঘৰুৱা বৰুৱা কোন বৰুৱা সেইটোৱেতো বোলো ঘৰুৱা বজাৰ নে ৰাইজৰ নামঘৰৰ চেনি চাহপাত হওক দে চাহকণ লাগে তই যা বাৰু যা ৰচোন সেয়া দেখিলি পাহৰিলোৱে নহয় কি নামঘৰীয়া কিমান পইচা দিছে 10 টকা কিয় তই 10 টকাটো চেনি চাহপাত নান পইচা বাচিব নে নাই 4 টকা বাচিব ঠিক আছে বাপু নেট তই বিৰিয়ে মুঠা লৈ আহিবিচোন আছিলেই নহয় অকণমান সেমেকি থকাৰ বাবে জুহালৰ ওচৰতে থৈ আহিলো আৰু পাহৰি থাকিলো লৈ আহিবি মই হিচাপ দিব লাগিব নহয় হ'ব যা এই মোৰ নামঘৰীয়া কম নহয় চাই যিহে খাব যা মোৰ হাততে দিবিহি দেই শংখ মাৰ্কাটো আনিবি সেইটো শংখ মাৰ্কা শংখ সঁচা কথা কলে লোকে বেয়া বেয়া বস্তু খায় আৰু বেয়া বস্তু খায় যে ভাল কথাবিলাক ক সেইবিলাক মূৰত নোসোমায় বেইমান ক'ৰপা সোমাব মূৰত বেইমান এইটো ফোন মই নেত্ৰ ফোন বুলি শুনা নাই ফোন মোবাইল ফোন তেনেকৈ জুমি চাই আছ যে কিবা বুজি পাইছ জানো এই নামঘৰত ৰাইজ গোট খাইছেনে নাই নাই অলপ আগতে মাঘী কান্দ পাইছো হেল্ল' মই গজানে কৈছো এইটো মোৰ নাম্বাৰে সেইটো কি কথা ন' প্ৰব্লেম মই কৰি দিম মোৰ কামটো চাব আকৌ মিছ কল মানে বেলেগৰ লগত কথা পাতি থাকিলেও বেলেগৰ ফোন আহি যায় বাজি যায় বৰ সাংঘাতিক যন্ত্ৰ দেই
কৃষ্ণ কৃষ্ণ ৰাম ৰাম কৃষ্ণ কৃষ্ণ বায়নে নাট ভাগ দিলেহি তাৰমানে দিলেহি এই জয়ৰামেও কৈছে নাটখন ভাল বোলে গতিকে আজি নাটখন মুকলাই দিন বাৰটো ঠিক কৰিব লাগে আৰু সিফালে এইবাৰ আকৌ ভওনা মঞ্চ পাতি কৰাটোৱে প্ৰায় খেটাঙে হৈছেগে হয় ডেকা মুখাই জুৰি ধৰিছে যেতিয়া হওকচোন সিহঁতৰ মতে মুঠতে ভাল হলেই হ'ল আৰু ৰাইজে যি ভাল দেখে হেৰি নহয় পাত চেধা অকণ হ'ব নেকি আচলতে ইয়াত নেটৱৰ্কে নাপায় বুজিছ ইঞ্জিনিয়াৰ এজনে ফোন কৰি আছে নাপালে ডাঙৰ কথা হ'ব তিনিআলি ফালে যাওঁগে বুজিছ তাতে নেটৱৰ্ক পাম নেটৱৰ্কনো কি বস্তু আমাৰ মুহি দোকানত কিনিবলৈ নাপায় এই তিনিআলিত পালে সৰহকৈ ক'ৰবাত কিনি আনি ইয়াত তাতে জমা থবি এয়া ল বিৰি আৰু এয়া চাহপাত এয়া চেনি আৰু কিবা লাগিব তোৰ ঘৈণীয়েৰক কি নহয় মানে সেই কেঁচা আদা অকণমান ৰাম ৰথত চৰিয়া কৃষ্ণ বৃন্দাবনে যাই ৰ'বচোন ৰ'ব ৰথত চৰিয়া কৃষ্ণ বৃন্দাবনে যায় ৰথত যেনিবা সেই কৃষ্ণ বৃন্দাবনলৈ গ'ল গ'ল পিছে ৰথত চৰিয়া চৰিয়া ভাগ কেলে নিলে বা বুজি নাপালো চৰিয়া আৰু অৱশ্যে সাৰ মৰ্ম থাকিব লাগিব নহলে জানো গুৰুজনে এনেই কৈ যাবনে সেয়া ঈশ্বৰৰ মহিমা আমি সাধাৰণ নৰমনিছে কি ভূ ভাৱ পাম আৰু হে মানে কথাটো এনেকুৱা কেনেকুৱা ৰথ হৈছে ঘোঁৰা এটনা বাহন তাততো আৰু তেল হ'বলৈ কোনো প্ৰয়োজন নাই নাই সেইকাৰণে এই ঘোঁৰাক দানা পানী খুৱাবলৈ চৰিয়া ভাগৰ প্ৰয়োজন আৰু মথুৰা পৰা বৃন্দাবনলৈ দূৰ হয় নহয় এই ৰথত আৰু চৰিয়া ভাগৰ প্ৰয়োজন হয় 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 সজ অতি সজ প্ৰভু বৰ দূৰদৰ্শী আছিল দেই সঁচাই কথাটো শুনিবলৈ কোনো নাই হাজৰিকা এনেই গাই যোৱা নাইতো এই দুনিয়া এই মেহফিল কিছু কাম কা নেকি হেৰি নহয় এই আমি ৰাতিপুৱা ভকতে গাওঁ নহয় বোলো সেই তেজৰে কমলাপতি পৰ ভাত নিন্দ গালেনো হ'ব কি হে অৰ্থভাগ বৰ গধুৰ যেন পাওঁ হে বুজিবই নোৱাৰি নহয় মিহি মিহিকে সেই ভাগৰ অৰ্থ আমি বুজা যেন লাগে কি বা ভাঙি দিলে উপকাৰ কৰা হ'ব আৰু কওকচোন মানে তেজৰে কমলাপতি এই চাদৰখনৰ ৰংটো তেজৰ দৰে কমলাপতি মানে সেই পতিটো মানে পাৰিটো আৰু এই কমলা ৰঙৰ দৰে আৰু কমলা ৰঙৰ আৰু এই ৰঙা ৰঙে মনলৈ শান্তি আনে আৰু সজ জ্ঞান দেই সজ জ্ঞান পৰ ভাত নিন্দ অৰ্থাৎ পৰৰ ভাতক নিন্দা নকৰিবা কোনোবাই ঔটেঙা মাটি দালিয়ে খালে কোনোবাই আকৌ এই মঙহেৰে খালে কোনোবাই পইতা কৰা এগাল পানী ঢালিয়ে খালে কোনোবাই আকৌ চিতল মাছৰ কলঠিয়ে খালে খাবলৈ দিয়া কিন্তু নিন্দা নকৰিবা এৰা যাৰ যি সামৰ্থ্য নিন্দা কৰিব নালাগে নাপায় পৰচিকাতৰ হ'ব নালাগে আকৌ কৈছে শত পত বিকশিত ভ্ৰমৰ উৰাই ইয়াত মানে শতপত্ৰ মানে 100খন টিংপাত যদি 100খন টিংপাতে আপোন গৃহটো যদি গজগজীয়াকৈ বান্ধি ল'ব নোৱাৰে তেতিয়া আৰু এই ভ্ৰমৰ উৰাই মানে নিজৰ মনটো ভুমুৰাৰ দৰে কৈ উৰি ফুৰিব নোৱাৰে আৰু সঁচা কথা ফুল্ল নাই সঁচা এই গুৰুজনাই সেইবোৰ আশা ইংগিতে বুজাই থৈ গৈছে নহয় সেইবোৰ নিজে নিজে ভুটি ল'লে হ'ল আৰু সেইবোৰ যাই নৰহিবা অকমান খালে আৰু চবকে দম এটা দিওঁৱে আৰু বেয়া নাপাবা কোন প্ৰভু মই তোমাক আজি কৈহে যাম তেতিয়াহে তুমি বুজিবা কোনৰ সেইটো নচলিব মুঠতে নচলিব গাড়ী মটৰ নচলা আকৌ কিবা বন্ধ ওলাল নেকি
মাৰিলি মুতনি গেলা পানী খোপা খাই ধৰ্ম মন্দিৰ প্ৰৱেশ কৰিলি হে অলপ ধৰ্মক অলপ সমীহ কৰি চলিবিচোন নিজে ধ্বংস হৈছ কিন্তু নামঘৰটো অপবিত্ৰ কৰিছ কিয় ৰ'ব ডিষ্টাৰ্ব নকৰিব মোৰ কথা আছে ভালে ভালে ইয়াৰ পৰা ওলা বুলি কৈছো ওলা ৰাইজ আহি পালে দণ্ড ভৰিব লাগিব আৰু তোৰ কথা আমি শুনাত নাই হাই ৰ'বহে আপোনাৰ লগত মোৰ কথা নাই নহয় ডাইৰেক্ট ভগৱানৰ লগত ফেচ টু ফেচ কথা আছে গাত নাই হুচ মুখে কৰা ফুচ ফুচ তই ওলা বুলি কৈছো ন ওলা কাকনো বুলিবা ককা মদ খাই দিন টেকেলি হেৰি চেলেঞ্জ কৰিছে নেকি চেলেঞ্জ নকৰিব দেই বেলেঞ্চ আছে ইংৰাজী নামাৰিবি ইয়াত ইংৰাজী নামাৰিবি ইংৰাজী নেচেল বেছি ধৰ্মৰে চলাব নালাগে ধৰ্মৰ নামত কিবিলাক ভেকু ভাওনা আছে মই জানোতো বমি হ'ব এতিয়া হস্তিটো পিছলৈ পাওঁ মানে হাবিত কাহে ওলাই নাহে তই নামঘৰৰ পৰা ওলাই যা মই চব জানো কি জান ইয়াত ধৰ্ম দেখুৱাবলৈ আহিছ ৰ'বচোন ৰ'ব নামঘৰৰ বছৰেকীয়া সকামৰ দিনা যে 15 কেজি বুট মাহৰ ঠাইত 13 কেজি কিনি 3 কেজি দামটো মাৰি দিলে লগাব লাগিব নেকি 15 পৰা 13 দুইহে 2 কেজি দাম যে মাৰি দিলে লগাব লাগিব নেকি এই নাই নাপায় দেই দেহা এই সেইবিলাক কথা ক'ব নাপায় নহয় দেই দেহাটো হ'লচেল বেপাৰী কৰ্মচাৰীটোৰ লগত মোৰ ফিটিং মাষ্টাৰ এপেকেট ঢালিলেই সলাই উলিয়াই দিয়ে যি মূলা বাঢ়ে মদ খালে ওলাই আহে সেই দেহাটো লোকৈ সেইবোৰ তেনেকে কৈ ফুৰা কথা জানো এনে শুনিলে কি বুলি ক'ব নাপায় নহয় মই বেয়া বস্তু খাওঁ আপোনালোকৰ পবিত্ৰ ধৰ্মস্থান বিভূত কৰিছোঁ তেনেকে কৈছো হ'বলা সেই অকৰাটো ভূতৰ মুখত ৰাম নাম বোলে কি শুনিছো কি দেখিছো হৰিণা চেলাকে বাঘৰ গাল আমি বাঘু নহয় হৰিণা নহয় ন লোকৈ তইতো মোৰ পুৰ নিচিনা অকণমান তই খাব পাৰ আজিকালি কোনটো ডেকা ল'ৰা দেখায় তই কচোন বাৰু তোৰ অন্তৰখন মই জানো নহয় খুব ভাল বুজিছ খুব ভাল কিডাল ভাল তোৰ অন্তৰখন এৰা ভাল হ'বই উৰহি ৰুৰ যে ভগাধাৰীত ৰ'ব বেছি সংস্কৃত গাব নালাগে আপোনাৰখিনিও গাই দিম নেকি কি হা আজি চব ছয় নিশ্চয় কৈ দিম বাপেকেই কৰক বা পুতেকেই কৰক শনিবৰীয়া বজাৰৰ দিনা কামটো কোনে কৰিলে কেনেকুৱা কাম হা কি কাম ইভিনিং চাইনিজ ডুবু টাইমত শব্দ কেইটামান যে শুনিলো শব্দ কিহৰ শব্দ তেৰাই গোসাঁই পূজা পাতিলে হয় লোক তই ভুল বুজিছ ভুল শুনিছ এই আবতৰীয়া বতৰত সেইবোৰ কিহবাই মাত দিলে জিনিসটো মাৰিলে কেনেকুৱা মাত ওলাই সেইটো শব্দ শুনাম নেকি নেলাগে মানে এই জোঁৱাই পোৱালিটোহে সিদিনাখন জোঁৱাই পোৱালিটো আহি পেলাই অঘটনখন লগালেহি মুঠৰ ওপৰত ভাতৰ ওচৰত সোমালতো নহয় মানে মোৰ এই হাৰ্টৰ নে ফাৰ্টৰ কিবা সেই দুৰ্বলতা এটা মানে অসুখ এটা আছে এই সেইবিধৰ মঙহ খালেহে বোলে এই অসুখটো ভাল হয় বুলি মানে ডক্তৰে কয় আৰু নহ'লেনো মই সেইবিলাক ঘৰত সোমাবলৈ দিওঁ নে তই কচোন লোক নচলিব ভগৱানৰ ওচৰত মোৰ কমপ্লেইন আছে নচলিব চলিব কিয় নচলিব চলাব লাগিব আকৌ হয় লোক হয় তোৰ কথা আমাৰ ঘৰত ওলাই থাকে নহয় মালতীজনীও বৰকে কৈ থাকে এই আমি আকৌ খেতি পথাৰে যোৱা মানুহ বায়েকৰ বিয়াৰ পিছৰ পৰা তাই আৰু গোটেই ঘৰতে অকলে থাকে যাবিচোন ধাত মূলা অকণমান কৰিবিগে এতিয়া ক'ব পাৰি বালিলে জিপাত খুব দিবলৈ একে পাতে আৰু গতিকে আপোন ভালে আৰু মনে মনে থকাই ভাল চিনি পোৱা নাই ৰঙা কৰি দিম
বাকী খাই যদি বাকী দিবই নোৱাৰ তেনেহ'লে খাওঁ কিয়? বাপেৰে এখন ধৰমশালা খুলিছে, মুঠতে কৈ দিলো দগা মাৰি ৰঙা কৰি দিম। তাৰ পাছত ৰঙা ঘৰৰ ভাত খাবি কি? খালেও খাম সৰকাইদেউ, টকা 80টাহে বুজিছনে? ইমান দিনৰ পৰা কৈ আছো বোলো টকাকেইটা দে, এই দোকানখন চলাবলৈ দিগদাৰ হৈছে। নাই, মন কাৰণেই নাই। সন্ধিয়া পানী টোপাৰ কাৰণে কিন্তু ঠিকেই যোগাৰ হয়। হেৰৌ এতিয়া হেম্বেলিয়াই থাকিবি নে নামঘৰলৈকো এপাক মাৰিবি? বাকী ৰাইজটো চব গলেই। আৰে এইবাৰ বোলে ভাওনা মঞ্চত বোলে একেবাৰে আটক ধুনীয়াকে পাত। আৰে তহঁতেই যদি আগভাগ নল হেৰৌ এখন ভেকু ভাওনা হ'বগৈ আৰু বুজিছ? তই তেতিয়াহ'লে তাতে অকণমান বহ, মই সাউতকৈ দোকানখন বন্ধ কৰি লওঁ। সোনকালে বন্ধ কৰ। আজি আকৌ সেই ভাওবিলাকো বিলাব লাগিব নহয় বুজিছ? আমি অসমীয়া নহওঁ দুখীয়া, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। কি নহ'ব? হ'ব। তাকেতো কৈ আছো। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখা তলে যাব। ইয়াৰ গলাটো ভাল দেই, গলাটো ভাল ইয়াৰ। ভাল হেৰিয়ে কৰিব পাৰি দেখোন, ইয়াক এটা ভাও এটা দিব পাৰি দেখোন। পাৰি ধুনীয়াকে পাৰি। লোকৈ এইবাৰতো শ্ৰীকৃষ্ণ ভাওটো খেতাং। এইটো ভাল সাজিব। অপৰাধ, আপোনাৰ মাতটো কি হ'ল? ইফালে মানুহটোৰ টিকাটোৰ অৱস্থা কি হৈছে তালৈ খবৰ ৰাখিছনে? তই বহ সৰকাইদেউ, এই চবৰ পৰা আৰু নহ'ব, মই দোকানখন সামৰি লওঁ। এই চবৰ পৰা নহ'ব মানে আৰু। চিন্তা নকৰিব বৰুৱা, সেইটো মই কৈ দিম। গতিকে ৰাইজ, ল'ৰাহঁতে আগভাগ ল'বই যেতিয়া, এইবাৰ মঞ্চতে ভাওনাখন বিভিন্ন কলা কৌশল প্ৰয়োগ কৰি কৰা হওক। ভাল হোৱাটোৱে লাগে। ভাল হোৱাটো লাগে। ঠিক আছে, শুভাৰম্ভ হলেই যেতিয়া আৰু নেত্ৰ চাহকণ উতলা। পুতলা ককালে এতিয়া তেতিয়াহ'লে মঞ্চটো পতাৰহে কথা আৰু। মঞ্চ বুলিলেতো খা খৰচৰ কথা এটা আহিল, নে কি কয়? চিন্তা নকৰিবিচোন দাদাইদেউ, টেণ্ট হাউচৰ কিছু খা খৰচ ময়ে দিম। ই খা খৰচ দিবলৈ ওলাল যে তাক তাৰমানে ভাল ভাও এটা লাগে। তেনেকুৱাজনেই পাইছো। এই কাৰিকৰী কৌশলৰ কথা চিন্তা কৰিব নালাগে, মই আছো নহয়। এই নাৰায়ণৰ সাপৰ বিচনাখন মই বনাম। তাৰমানে তাত লাইটিঙৰ ফকাচিঙৰ কাৰোবাৰবোৰ দেখুৱাব লাগিব নে কি কয় ৰাইজ? এই পদুম ফুল ওপৰলৈ উঠিব, তাত ব্ৰহ্মা থাকিব। মানে ব্ৰহ্মা ওপৰলৈ উঠি যাব। তেতিয়াহ'লে ব্ৰহ্মাৰ ভাওটো পাতল চাই মানুহ এজনক দিব লাগিব। এইবাৰ কিন্তু ময়ো ভাওনাটো ল'ম, মই নাচিব জানো নহয়। এইডাল ভাওনাত ওলাই ওলামে মায়ে চাদৰ পিন্ধাই দিব আকৌ। ওলাবি দে, এতিয়া মনে মন থাক। বাৰু এতিয়া কথাটো হ'ল, মঞ্চটো নামঘৰতে সাজি দৰ্শকৰ কাৰণে ৰাভাখন বাহিৰলৈ উলিয়াই দিলেই হ'ল, নে কি কয়? বাহিৰতে দিব লাগিব। ৰাইজ জোৰদাৰে লকৈ তৌ আহিলি হবলা। মানে 15 কেজি মাহৰ হেৰি নহয়, 15 দিন মান হ'ল সি নামঘৰলৈ অহাই নাই নহয়, সেইকাৰণে আহিছে নলকৈ। এতিয়া মানে সেই ভাওবোৰ ভগাব লাগে নে ৰাইজ কি কয়? আমি ভাবিছো এইবাৰ লোকয়ে ভাও কৰিব। আমি আগতে ভাবিয়ে থৈছো এই নাৰায়ণ শ্ৰীকৃষ্ণ ভাওটো লোকয়ে বচন মুখত ফুটিলেই হ'ল আৰু। এইখিনিতে কিন্তু কথা এটা কওঁ হ'লে দেই, সদায়তো মই আৰু ৰাণী দ্ৰৌপদী এইবোৰৰ ভাৱে লৈ আছো, কিন্তু আমাৰোতো মন এটা যায় ভীম হ'বলৈ, ৰজা বা অসুৰৰ ভাও এটা ল'বলৈ, হয়নে নহয়?
এইবাৰ তই মানে ভীম হবিগে ঐ তেনেকে ঠেট্টা নকৰিবি কিন্তু নোৱাৰিম বুলি ভাবিছ চাবি নেকি এনেকৈ ঠেট্টা নকৰিবি হয়নে নহয় ৰচোন ৰ তই মনে মনে থাক এ নহয় এইবিলাক নহয় হুলস্থুলখন কিয় কৰিছেহে আপোনালোকে হাই হুলস্থুল কৰি লাভ নাই নহয় সকলোৰে কথাত সমানে গুৰুত্ব দিব লাগে হয় ৰাজেশ তোক যদি দ্ৰৌপদীৰ ভাওটো দিয়া যায় তই বাৰু পাৰিবি নে কচোন সদায় মই ভীমৰ ভাওটোৱে কৰোঁ এইবাৰ মই দ্ৰৌপদী ভাওটো কেনেকৈ কৰিম নাই মই নোৱাৰিম আৰু সুপ্ত প্ৰতিভা বিকাশ কৰি দেখুৱা কিয় নোৱাৰিবি ভাৱভোগত আমিতো আগে পিছে মাত মতা নাই এইবাৰ কিন্তু নহ'ব আমাৰোতো সম অধিকাৰ আছে হয়নে নহয় হ'ব চিন্তা কৰিব নালাগে যাৰ যি আশা সেইমতেই ভাও দিয়া হ'ব মুঠতে ভাওনা ভাল হ'ব লাগিব ভাওনা চাই নাম লৈ যাব লাগে আৰু হাজৰিকাৰে মিছাতে গাই যোৱা নাইতো লুইতৰ পাৰৰে আমি ডেকা ল'ৰা তই মৰিবলৈ ভয় নকৰ গৈ থাক ঠিক আছে তেন্তে ৰাইজ নাটখন মেলো আৰু আশীৰ্বাদটো লওক নেত্ৰ হ'ব দে হৈছে দেই খৰ কৰিব লাগে ৰাইজে একেবাৰে গিলিত পাই ধৰিলেহি তই দেখোন ড্ৰেছ কৰাই নাই ড্ৰেছ কৰিবি কেতিয়া মেকআপ লবি কেতিয়া এনেকে বহি আছ যে ৰহ কাইদেউ এই লুচি ভাজি এগালমান খাইছিলো পেটটো এতিয়া কিবা খামুচ মাৰি থৈ ঘৰৰ পালাটো জয়গা খোৱা উস্তাদে তই হলেও ৰেডি হৈ থাক হেৰি নহয় নেটটো এবাৰ চাহ তাহবিলাক দিছে নে চব মানে ময়ে চিন্তা কৰিব লাগে এতিয়ালৈকে 3বাৰ দিলো কিন্তু আৰু নুখুজিবি উত্তৰধাৰী পৰ্ব শেষেই হ'ব হ'ল সি শ্ৰীকৃষ্ণ দেখা দেখিয়ে নাই ফিটিংটো হৈ আছিল নেত্ৰ লোকৈক দেখিছিলি নেকি লোকৈক মাকৈ মই এতিয়া কামত লাগি আছো মাকৈ চকৈ এইবিলাক আনিব নোৱাৰো মাকৈ নহয় লোকৈ এই চবৰ পৰা কি পাবা সমাধান কি গোমধানো আনিব নোৱাৰো তই শ্ৰীকৃষ্ণক দেখিছিল নেকি শ্ৰীকৃষ্ণক আৰু নুখুজিবি বুলি কোৱা নাই আহিছেনে বাহিৰজনক দেখিবিয়ে নহয় চাহ পাবি দেখিলো ক'ত ইয়া দেখা নাই ইয়া অলপ সোনকালে কৰ দেৰি হৈছে হয়নে ইফালে মানুহে হুলস্থুল আৰম্ভ কৰিছে কি কৰে কৰক কেতিয়া ৰূপ ক'ত গ'ল এইটো বিচাৰিয়ে নোপোৱা হলো নহয় ইবিলাকে সিবিলাকে বোলে অলপ সময় দেখাই নাই এই নহলে এটা কামেকে কৰো নেকি কি উপায়তো নাই কিবা এটা কৰিবইতো লাগিব কি কৰিম বুলি ভাবিছে আগতে সেইটো কওকচোন মানে হেৰি কৰো এই নাটকৰ আৰম্ভণিটো অলপ সলনি কৰি দিওঁ দিয়ক
মূৰা-মূৰি সময়ত এইবোৰ কি কৰিব খুজিছে? নহয় মানে আৰম্ভণিৰ প্ৰৱেশটো প্ৰভু শ্ৰীকৃষ্ণ দ্বাৰা নকৰি মহাদেৱৰ দ্বাৰা কৰোৱা যাওক। মোৰতো প্ৰৱেশ অকণমান দেৰি, তোৰতো এক নম্বৰ দেখিছো। সাউতকে পামি নহয় যদি বিচাৰি নাপায় হাঁহ লগাই তেতিয়া আৰু মাত্ৰ দুগিল আছে, যাম পাতিম খাম আহিম। বল ন' টেনশ্যন। হেৰি পেটৰ যিডালহে কণ্ডিশ্যন, কেনেকে কওঁ হে ন' টেনশ্যন। মইহে বুজি পাইছো মোৰ পেটডালে কি কৰি আছে। নাই নাই আৰু মই এইবিলাক ভাও চাও কৰিব নোৱাৰো দেই। সিফালে আকৌ কৃষ্ণ নাই, তই ইয়াত আকৌ গণকুলখন নলগাবি। এতিয়া বাৰু মই গণ্ডগোলখন নলগাওঁ, কিন্তু ষ্টেজত যদি মোৰ কণ্ডিশ্যন গুৰুতৰ হয় আপুনি ৰিস্কটো ল'ব। তেতিয়াহ'লে তয়ে বেলেগ এটা অৰ্জুন বিচাৰি দে, মেকআপ দি মই ডিউটি শেষ কৰোঁ। অনাত্মতা জিভা নীতিতেচোন চাহ শেষ হৈ যায়। কচম চাহ আৰু অকণ দে না। তই আকৌ চাহ লগা হ'ল নে তোক? কচম এইবাৰে লাষ্ট আৰু নোখোজো, অকণ দে না। কি বছত মুখস্থ নাই? আৰু মুখস্থ নাই মই কি কৰিব লাগে? এই নহয় এইটো চাহ অকণমান দে। চাহ এই খকে ধৰা এইটো ল আৰু ঘক নুগুচালৈকে কিমান খাওঁ খা। মই আৰু কয়দৈ এইবিলাক চাহ তাহ দিব নোৱাৰো দেই। এতিয়াহে বুজিলো চাহখিনি কলৈ যায়। কি শিৱও নাই? হয় হে হৰ, য'তে ৰাতিৰ ভয় ততেই বাঘ হয়। ক'তনো অন্তৰ্ধান হয় ভগৱান বিলাক। ইফালে দৰ্শক ৰাইজে হুলস্থুল আৰম্ভ কৰিছে, কি কৰা যায় এতিয়া? হেৰি কৰোঁ, ভগৱান এজনটো হ'লেই হ'ল। ব্ৰহ্মাকে উলিয়াই দিওঁ। ব্ৰহ্মা মাতি দে ব্ৰহ্মাকে মাতি দে। এই এবাৰ নাটক আৰম্ভ হোৱাৰ পিছত গৈ থাকিব আৰু হেৰি মই ব্ৰহ্মাৰ প্ৰৱেশটো শুনাই দিওঁ বুজিছ। যি ভাল লেখে সোনকালে কৰক, সোনকালে কৰক। সেইটোকে কৰো। আৰম্ভ কৰকহে, আৰম্ভ কৰক। শুনচোন, সেই যে ৰঙা চাৰ্ট পিন্ধা ল'ৰাটো অথনিৰ পৰা মুলি চাই আছে জান। ইছ সিটোৱে যে তোক লাইন দি আছে বুলি ভাবিছ, সি যে মুখে দি আছে। সেই মোৰ প্ৰৱেশ আছে 7 নম্বৰ। মই কি কৰিবলৈ প্ৰথমতে ওলামগে, তই কচোন বাৰু। তেৰি তই কথাটো বুজা নাই। শ্ৰীকৃষ্ণ মহাদেৱ বৰ্তমান এটাও নাই। লাষ্ট ভগৱান মানে শেষ ভগৱান তই আছ বুজিছ। তই বিগিনিংটো কৰি দিব লাগে। তেৰি মই ৰেডিয়ে হোৱা নাই। ওলা 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 লেকচাৰ বাদ দে, ওলা ওলা ওলা। কি কথা আছে ওলা। মাতিব পাৰে, মই ৰেডি আছো। আহে সামাজিক লোক পংকজৰ মাজে ব্ৰহ্মাৰ আবিৰ্ভাৱ দেখ শূন্য। হেৰি মাতি দিয়ক। হ'ব বল ৰহু মাঘী কাইলৈ ধুতিখন এই বাদ দে ধুতি। তই পদুম ফুলৰ মাজতহে বহি থাকিবি নে কি কম? তোকতো দেখা নাপায়। সেইবোৰ পিছৰ চিনাত পিন্ধিবি। জীবন দাং ফুল দাং।
বঢ়িয়া হৈছে জীৱন আৰু দং আৰে মই বনোৱা বস্তু কি হ'ল মাগি কাইদেউ হ'ব দে বুজিছ ভাল হৈছে ভাল হৈছে বাদ দিয়ক ভাল হৈছে বেয়া হৈছে আগতে কক কোনে নমাইছিলে ইমান জোৰছে যিটো টেকেচা খাইছো মই জানো হ'ব দে যি হ'ল হ'ল পদুম ফুলৰ পাহিবোৰ যে এনেকে মেল খাই যাব আমিওতো নেজানো মাগি দাইটি মই আৰু নোলাও এইটো ৰূপত মানুহে এবাৰ দেখাৰ পিছত আৰু ওলাব পাৰি নেকি মোৰ কিবা মান সন্মান নাই বেঙা বেঙি কৰি নাথাকো মায়া বেছি নহয় দেই মাত্ৰ 2 গিলাচ আছে অ'কে অনলি 2 পেক এতিয়া 10 টকা উলিয়া কথাও যে কওঁ আৰু এই ড্ৰেছ পিন্ধি মোক পইচা আনো ক'ত বাৰু নো টেনশ্যন বাকী হ'ব আৰে লুকৈ আছো তো হেই এইটো চিনাকিটো আগৰ পৰা আহি থাকো নহয় বৰ মৰম কৰে মোক বল দেখিবি নহয় বাইদেউ বাইদেউ কোন আমি হে কাষ্টমাৰ ফুল এটা খাওঁতকে উলিয়াই দেচোন বাইদেউ এই ৰাতিখন বস্তু দিবলৈ মই নকওঁ আমি হে চিনি পোৱা নাই আমাৰ এতিয়া প্ৰৱেশ হ'ব ন ৰেডি হৈ থাক মোক কেনেকুৱা লাগিছে কনা মোক কেনেকুৱা লাগিছে কনা কাণথলীয়া চব চিনি পাওঁ কেনেকুৱা লাগিছে মা যা বেছি কৰে সুধিছোহে হয়নে নহয় ঘৰৰ মানুহখিনি আহিল নে নাই আহিলে অডিয়েঞ্চত দেখিবিয়ে নহয় আমাৰনো প্ৰৱেশ হ'ব কেনেকৈ অৰ্জুনেই নাই দেখোন এনেকে নাচিবি দেই ডিটিং ডিটিং দে তাৰপিছত আমি যুদ্ধ কৰিম যুদ্ধত তোক মই পিটিম বৰকে নিপিটিবি দেই দুখ পাম নহয় তহঁতৰ ইয়াত কি কৰি আছ ওলাবলৈ ইহঁত ৰেডি আমি পিছেহে নাচিম আমি পাৰিম বাঘ থকা চিনি পাওঁ বল আমি ওলামি আকৌ ন হে প্ৰভু এনে বুঢ়ী নাচনি তাতে আকৌ এইটো পানী হাগনি কিবা এটা দিয়া উপায় চেষ্টা এটা কৰি চাচোন বোপাই ৰ'ব মই চেষ্টা কৰিব নোৱাৰো মই আৰু ইয়াত 1 ছেকেণ্ডো থাকিব নোৱাৰো হয় বাঁহৰ তল নহ'লে ঘৰ মই
মই আহিছো মহা মুস্কিলত পৰিলো নহয় বেলেগ এজনক ঠিক কৰাৰ বাহিৰে অন্য উপায় নাই চিন্তা কৰক ফটছনে কাক পাৰি আমাৰ বলো পুতেকে আছে দেখোন মই নাই 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 মই আকৌ কেনেকে পাৰিম মই এইবোৰ একোৱে নাজানো আকৌ মই আকৌ হেল্প কৰিবলৈ আহিছো এনে সপন সন্মান এটা কথা আছে নহয় পাৰিবি আমি আছো নহয় চিন্তা কৰিব লাগে পাৰিবি দেখিছা মই ইফালে পঞ্চপাণ্ডৱৰ প্ৰৱেশ ঘোষণা কৰি ৰৈ আছো ইফালে মানুহ এটাও দেখা দেখিয়ে নাই অৰ্জুনীয়া হ'ব খনি এই সোনকাল মানে আৰম্ভ এই নেভেক কৰিবি অ খনি কদাতি মই নোৱাৰিম নহয় চুপ কেপ কেপাই নাথাকিম বেকা নকৰ মোক চিধা কৰ এইফালেও লৰাই নাথাকচোন বাছ বাছ পুহিছে দেই একো নহয় একো নহয় অৰ্জুনৰ বেমাৰ তাৰমানে ঠিক হৈ গ'ল নাই এতিয়া অৰ্জুনক বাদ দি বাকী কেইজন প্ৰৱেশ কৰাওক এই অৰ্জুন পিছত ওলাব তেনেকে হলে নহব নহয় চব হ'ব একো নহয় অৰ্জুন স্পেচিয়েলি পাছলৈ থাকক নে কি কয় বেচেৰাই ঘৈণীয়েকক চাই ফুৰিছে দেখা নাই হবলা
বাহিৰত অলপ ঠাণ্ডাটো আছে, অলপ পিছতে হুচ আহিব বুজিছ। আজি ভাওনা ফালি দিম, নাচ চাবি মোৰ। টিকটো 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 প্ৰেক্টিচ পুৰা আছে। বচন একচুট মাৰিম চাবি না। ভাল পাইছনে বাইদেউ? ভগৱানেও বহুত খায়। এইজনী তাকো ননচেন্স। ওহে কি হব? সখী খব নহয়, ভাতৃ খব, ভাতৃ খব। ভাতৃ হব ওহি অসুৰক মাৰিয়া হামু বিজয় হব। হৈ ৰে ভীম, অসুৰক মাৰা আগে ইফালে সিফালে দেখ আৰু গদা চম্ভালি ৰাখ। দুষ্টমতী অসুৰ তোহাৰ অটপালি হামু নাশ কৰিব। একে চেণ্ডেল খুলিয়া উমা একে গদাৰ কোবত তোহাৰ হাৰ মূৰ ভাগিব। ঐ মাৰব তোমাৰ ৰক্ত পান কৰিয়া তোমাকো চাউল খাৰ কৰিব। থ থ একেবাৰে চমাই দিম। পুত্ৰ ঐচন প্ৰকাৰে ভীম আৰু জম্বাসুৰৰ যুদ্ধ লাগল। গদা অবৰদা পন্দ কৰিবলৈ লৈ ফুৰিছে। নাই মই ব্যস্ত আছো অলপমান। মোবিল
এলো 2 টকা মিক্সাৰ আৰু টেঙা মটৰ এই দিব পাৰিবি তো চাই থাক না একদম চেকআপ পেলাই আছো সব বন্ধ কৰি গৰু পঢ়ুৱাই ভাল নেকি অপৰাধ বিনাশন ক্ষমা কৰা নাৰায়ণ তজু নামে ললো শৰণ তথাস্তু হ'ব যা এটা ঘুরটা কে যা অ নাৰায়ণ প্ৰভু অ শিৱ প্ৰভু আজি পা মন নেবেচো এয়া কাণত ধৰিছো ক্ষমা কৰি দিয়ক তোক বঢ়িয়া লাগিছে তই পাৰিবি বুজিছ একদম ধুনীয়াকে পাৰিবি বোলে আদাক দেখি উঠিল গা বলো পিতেকৰ ভাওনা দাইটিও মই বচন চচন একো নাজানো নহয় হেৰি নহয় এই আ কাপোৰৰ পৰা সূত্ৰধাৰীয়ে কৈয়ে যাব নহয় তেখেতে যি কৈ যায় তাকে কৈ যাবি দেই বা এইফালে ৰেডি পাৰিবি সূত্র এই তদন্তরে জম্বাসুরের আগে অর্জুনে যে বলল হামু তোহার পাননা সকরবু হামু তোমার পাননা সকরব তোহাৰ যদি শকতি ঠিক তুহার যদি কি হেই শকতি ঠিক সকতে ঠিক আমাৰ সঙ্গে যুদ্ধ দেহ শুনা নাই হেৰি অকমান আগুৱাই যাবলৈ কওঁ আগুৱাই যাবলৈ কওঁ শুনা নাই হেই আপুনি অলপ ওচৰলৈ যাওক হে এবাৰ ক'লে শুনা নাপাওঁ এবাৰ কলে শুনা নাপাও কিয় এইটো মইতো সেইটো ক'বলৈ দিয়া নাই নহয় কিয় এইটো মইতো সেইটো ক'বলৈ দিয়া নাই নহয় এই মূৰ্খ তোৰ মেথাটো চুপ থাক এই চুপ মানে থাক গাধ খালি তেৰিয়া বচন নহয় মানে থাক প্ৰভু ক'ত মৰো মই বলৰ পিঠে গেটি আছে কৰিলে বলৰ পুতা কেতিয়া চাপ শেষ কৰিলে চিনি পোৱা নাই তাক তৃপ্ত মানুহ চিনি পোৱা নাই হে প্ৰভু মোৰ চন্দাই কৰিছে কি জ্বালা দেখুৱাইছা ভূত কোনে নাচিছে আপুনিহে কৈছিল পাৰিব বুলি
পাৰিম চিন্তা কৰিছে কি চাবি নেকি চাবি আহে সামাজিক লোক তুহু আমাৰ সংগে যুদ্ধ দেহ সামাজিক লোকে হ'বলে যুদ্ধ দিয়ে ঐৰে পাপিষ্ঠ তোহাকো বধিয়া হামু জমপুৰে যায় আকৌ ভুল হৈছে জমপুৰে যাব নালাগে নহয় পঠাবহে লাগে পঠাব লাগে পাৰিম 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 বল বল পাৰিমতো পাৰিম তাপটো লাগোতেহে অকমান আৰামটো পাইছো কমটো থেকেচা খাইছো নে তোকনো জপিয়াই মৰিবলৈ কৈছে কোনে জপিওৱা নাই নহয় ওপৰৰ পৰা যে পদুম ফুল কৈ পৰিব কোনে জানে অ' নেত্ৰদা খিচিৰিটো হ'লে কাঁহী এখন দে মাৰি লওঁ হাঁহি মই আকৌ হাঁহি কেলে মাৰিম দি হেই তোক কাঁহীত খিচিৰি দিবলৈ কৈছো তই বৰ খাওঁ খাওঁকে থাক দেই নোৱাও দিব পাৰ্মিশ্যন লাগিব ভোক লাগিলে তোক খামে 10 টোমত বৰঙণি দিছো তোক ভাওটো ঠিকেই দিছে বান্দৰ নিচিনা এনি টাইম খালি খাওঁ খাওঁকে থাক নেত্ৰদা কথা চম্ভালি কবি দে কথা বেয়া হৈ যাব কথা বেয়া নকবি কিন্তু সূত্ৰ তেতিক্ষণে যুধিষ্ঠিৰ আৰু অসুৰৰ ৰাজন বজ্ৰসেনৰ যুদ্ধ দেখ পকাৰী বজ্ৰসেনৰ মৰণ ভেল্ল নাহি মৰিব কোনো পধ্যেই মৰিব নাহি তহঁতে খিচিৰিৰ কাৰণে এনেকে দবা দুবই লাগনে ভাওনাখন ভালে কুশলে হৈ যাব লাগেচোন নমৰ কিয় মৰ কাৰণ আছে হামু কোনো পধ্যেই মৰিব নাহি তই বোলে তাৰ দোকানত আঁহ কেইটা দিবলৈ আছে সেইকেইটা নিদিয়ালৈকে সি বোলে নমৰে বুজিছ
চাৰি কৰি নিদিয়ালৈকে হামো মৰিব নাহি নহ'লে মান ইজ্জত চব যাব চাৰি কৰি নিদিয়ালৈকে হামো মৰিব নাহি চি তোৰ খিচিৰি কণৰ কাৰণে এনেকে ডবা ডুবি লাগনে মোৰ মূৰটোকে খা অমুকে গোবৰ নাখাওঁ তাতে সাৰ নাইকিয়া গোবৰ ঐৰে দুষ্টুমতি লোভী অসুৰ এইবাৰ হামো দুহাক অৰ্থবান আৰু চাৰি কৰি নিদিয়ালৈকে হামো মৰিব নাহি এই দুটা ক'ৰ পৰা ওলালি খালে এই কোন ক'ত আছ এই দুটাক চম্ভাল কি ৰাম এইকেইটা ক'ৰ পৰা ওলালি এতিয়া দেখিছা মই কি কৰিম এতিয়া ক্ষমা কৰিব ৰাইজ আজিৰ এই ভাওনাখনৰ প্ৰতিটো পদক্ষেপতেই আমি বিফল হৈছোঁ ৰাইজ এই ভাওনাখনৰ প্ৰতিটো দিশতেই যথেষ্ট খেলি মেলি সৃষ্টি হৈছে যিটো আমি ভবাই নাছিলোঁ দুখ আচলতে আমাৰ নিজৰে হৈ যোৱা ভুল ভ্ৰান্তিবোৰৰ বাবে মই ৰাজহুৱাকে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ ৰাইজ আমাক ক্ষমা কৰি দিয়ক ৰাইজ ক্ষমা কৰি দিয়ক ৰ'ব নিজৰ দুখ স্বীকাৰ কৰি ল'লেই বা ক্ষমা কৰি দিলেই সকলো শেষ হৈ নাযায় আচল কথা সমস্যাটো ক'ত ৰচোন লোকৈ তই ৰ'ব মোক ক'বলৈ দিয়ক তাৰমানে প্ৰমাণিত হ'ল যে আমাৰ ভাওনাখন সিমান সময় ভুলভাৱেই চলি আছে ঠিক যেনেকৈ আমাৰ সামাজিক ছিষ্টেমটো ভুলভাৱে চলি আছে ঠিক তেনেকৈ ভুল হৈ গ'ল ক্ষমা কৰি দিয়ক কিডাল যুক্তি আছে তাত
এই ভাওনাখনৰ দৰে আমি প্ৰত্যেকেই নিজৰ ফুপুলা স্বৰূপটোহে ঢাকি ৰাখিবলৈ চেষ্টা কৰোঁ, তাক কেতিয়াও শুদ্ধ কৰিবলৈ যত্ন নকৰোঁ। আমি আজি মডাৰ্ণাইজ ভাওনা পাতিছোঁ, বহু টকা পইচা খৰচ কৰি বিহু পাতিছোঁ, মুঠতে অসমীয়া সংস্কৃতি জীয়াই ৰাখিছোঁ। একেখন গাঁৱতে 4-5টা খেল পাতিছোঁ, জাত পাতৰ নামত বিচাৰ কৰিছোঁ, মুঠতে এখন ধুনীয়া সমাজ গঢ়িছোঁ। ভাল, খুব ভাল। ল'ৰা ছোৱালীকেইটাক উচ্চ শিক্ষা দিছোঁ, ইংৰাজী জানে, অসমীয়া লিখিব পঢ়িব নাজানে। ভাল ফেশ্বন। বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আউটডেটেড, কোন চিনিয়েই নাপায়। ভাল ফেশ্বন, গৌৰৱ কৰিব পাৰে। কেনেকৈ কাৰোবাৰ মূৰত কঁঠালটো ভাঙি খাব পাৰোঁ, কেনেকৈ ঘোচ খাই দুৰ্নীতি কৰি দুপইচা গোটাব পাৰোঁ, সেইটো চিন্তাই মগজুত থকাটো ভাল। ইয়াৰ মাজত হুইচ অসমীয়া জাতি। আৰে ভাই, নিজৰ ভালটোহে লাগে। কোনোবাই কিবা ক'লে কৈ দিম, ভুল হৈ গ'ল, ক্ষমা কৰি দিয়ক। আমি প্ৰত্যেকেই কিমান দায়বদ্ধ, নিজকে নিজে প্ৰশ্ন কৰি চোৱাটো উচিত। মনত ৰাখিব ৰাইজ, ভগৱান আছে আৰু দেৰিকৈ হ'লেও ভগৱানৰ প্ৰৱেশ ঘটিবই। হেৰা, আজি আমাৰ এই ভাওনাখন ভাল হোৱা নাই, কিন্তু আমি এনে এটা সিদ্ধান্ত কিয় ল'ব নোৱাৰো ৰাইজ, যে সততা আৰু নিষ্ঠাৰে এখন শুদ্ধ, নিকা আৰু ভাল ভাওনা পাতিম। ভাল ভাওনা এখন পাতিম। কি হ'ল ৰাইজ, মনে মনে থাকিল যে? এখন নতুন ভাওনা নাপাতে? Hip hop.